সপোন কেতিয়াও দিঠক নহয় আৰু বাস্তৱ সদায় হাতৰ মুঠিত ৰয়। নমস্কাৰ অসমবাসী, মই বাস্তৱে আপোনালোকৰ আশা সপোনক দিশ দিবলৈ লৈ আনিছোঁ এটা বাস্তৱ নামৰ অসমীয়া ইউটিউব চেনেল। এই চেনেলটো মই সেইসকল যোদ্ধা প্ৰশিক্ষাৰ্থীৰ বাবে লৈ আনিছোঁ যিসকলৰ নিজ লক্ষ্যত উপনীত হোৱাৰ সাধনা আছে। এই চেনেলটোত মই বিভিন্ন বিষয়ৰ আলোচনা কৰিম, যাৰ যোগেদি তেওঁলোকে নিজ লক্ষ্যত উপনীত হ'ব পাৰে। আজি মাথো কোনবিলাক বিষয়ত মই আলোচনা কৰিম চেনেলটোত, সেই দিশবোৰ থুলমূলকৈ আলোচনা কৰিলোঁ। টেটৰ বিষয়ে আলোচনা কৰিম, যাৰ যোগেদি আমি শিক্ষকতা লাভ কৰিব পাৰোঁ। তাৰ আগতে আমি DLED প্ৰি এণ্ট্ৰি টেষ্টৰ বিষয়ে আলোচনা কৰিম, যাৰ যোগেদি আমি DLED পঢ়াৰ বাবে সুবিধা লাভ কৰিব পাৰোঁ। কি পঢ়িব লাগিব এইবিলাক আলোচনা কৰিম। তাৰ পাছতে আহিব SSC এক্সামৰ বিষয়ে আলোচনা কৰিম, য'ত আমি কি পঢ়িব লাগিব, কেনেধৰণে পঢ়িব লাগিব, ক'ৰ পৰা কেনেধৰণে নাম্বাৰ আহে, এইবিলাক বিষয়ে আলোচনা কৰিম। তাৰ পাছতে আহিলে আপোনালোকৰ PNRD এক্সাম। ইয়াত আমি কোনবিলাক চিলেবাছৰ ভিতৰত অন্তৰ্ভুক্ত, কেনেধৰণে নাম্বাৰ পায়, কাট অফ মাৰ্ক আছে নেকি, এইবিলাক বিষয়ে আলোচনা কৰিম। তাৰপাছত SSLC এক্সাম, এটা গুৰুত্বপূৰ্ণ এক্সাম। যদিও বা বৰ্তমানে SSLC এক্সাম কেঞ্চেল কৰা হৈছে, তথাপিও আগন্তুক SSLC এক্সামৰ বিষয়ে আমি আলোচনা কৰিম। তাৰপাছত আহিব HS এক্সাম। ইয়াত কেনেধৰণে পঢ়িলে পৰীক্ষাত নাম্বাৰ সৰহকৈ পাব পাৰি, সেই বিষয়ে মই ধুনীয়াকৈ বুজাই দিম। তাৰ পাছত আহিলে ডিগ্ৰী পলিটিকেল মেজৰ। কাৰণ ডিগ্ৰী পলিটিকেল মেজৰলৈ মই পঢ়িছিলোঁ, গতিকে পলিটিকেল মেজৰত কেনেকৈ নাম্বাৰ উঠাব পাৰি সেই বিষয়ে মই আপোনালোকক বহলকৈ আলোচনা কৰিম। DLED ছেমিষ্টাৰ এক্সামবিলাক কেনেধৰণে হয়, ক'ৰ পৰা কেনেধৰণে পঢ়িব লাগে, কি কৰিব লাগে, লেচন প্লেন, TLM ইত্যাদি বিষয়ে মই আলোচনা কৰিম। তাৰ পাছত আহিলে বিভিন্ন ধৰণৰ মৌখিক পৰীক্ষাবিলাক কেনেধৰণে প্ৰিপেৰেশ্যন কৰি যাব লাগে, কেনেধৰণে মাৰ্জিত হৈ যাব লাগে, কি কথা ক'ব লাগে, কি ক'ব নালাগে, এইবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।